নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ মই স্বাগতম জনাইছোঁ। আৰু গম পাই দেহাটো ইমান ভাল নহয়, সেয়েহে আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই সোনকালে সুস্থ হৈ উঠোঁ। আৰু ভিডিঅ' দিব পৰা নাই তেনেকৈ গাটো বেয়া কাৰণে, তথাপিতো চেষ্টা কৰিছোঁ দিবলৈ আজি। আৰু 5 দিনমান হ'ল একো খাব পৰা নাই, পানী খাই আছোঁ আৰু ভাতৰ মাৰ খাই আছোঁ। আৰু আজি একদম গাত শক্তি নাইকিয়া নিচিনা হৈ গৈছে, সেইকাৰণে আজি ঘৰতে আনি লৈছোঁ অকণমান পনীৰ। ভাবিলোঁ অকণমান পনীৰকে চিম্পলকৈ বনাই খাম। পনীৰটো খাব নোৱাৰোঁ, অকল জোলটো খাব পাৰিম। চ' এতিয়া সেইখিনি প্ৰিপেৰেশ্যন কৰি আছোঁ। আপোনালোককো দেখাম ভিডিঅ'টো মই কেনেকৈনো বনাম। ইমান টেষ্টি নহ'ব কাৰণ এইটো অৱস্থাত বনাম। দাঁতটো একচুৱেলি উঘালিব গৈছিলোঁ উঘালিব নোৱাৰিলোঁ। এতিয়া এই দাঁতটো ফলা দাঁতটো তেনেকৈ লাগি আছে, বহুত বিষ। একো খাবও নোৱাৰোঁ, পানীও খাব নোৱাৰোঁ, না মই কথা পাতিব পাৰোঁ। দেখিব পাইছে এইটো ফুলি আছে পূৰা। তথাপিতো তেনেকৈয়ে নিজকে সুস্থ কৰি উঠিবলৈ অকণমান চেষ্টা কৰি আছোঁ। আপোনালোকে আশীৰ্বাদ কৰি যাব যাতে মই সোনকালে সুস্থ হৈ উঠোঁ। আৰু ব'লকচোন দেৰি নকৰি ভিডিঅ'টো মই ষ্টাৰ্ট কৰোঁ। মাংস চাংস খাব নোৱাৰোঁ যিহেতুকে ভাবিলোঁ আজি ঘৰতে পনীৰকে খাই লওঁ। আৰু সেয়েহে পনীৰখিনি সৰু সৰুকৈ কাটি ল'লোঁ। কটাৰ পাছত ইয়াতে পিঁয়াজ আৰু আদা নহৰু আৰু লগতে অলপ মছলাও মানে কাটি মেলি ৰেডি কৰি ল'লোঁ। এফালে এটা বিলাহী মই পিচি ল'লোঁ ৰুকনিত, আৰু আলু কেইটুকুৰামান কাটি লৈছোঁ। তাৰ আগতে মই কাবেলী বুট আনি থোৱা আছিলে, কাবেলী বুটখিনি কুকাৰত 5-6টামান চিটি মৰালৈকে ৰাখি দিলোঁ। আৰু এইফালে দেখিব পাইছেনে, পনীৰখিনি মই অকণমান ফ্ৰাই কৰি লৈছোঁ। নাজানো বনাব, বাট নিজৰ টেষ্টৰ কাৰণে বনাইছোঁ। আৰু ইফালে যিহে ক'ব, মুখৰ মাতে নোলোৱা হৈছে। আপোনালোকে নিশ্চয় গম পাইছে চাগে, ইগন'ৰ কৰিব দেই মোৰ ভইচটো। আৰু এয়া দেখিছে, মই কেৰাহীত পিঁয়াজখিনি দি অকণমান পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে ফ্ৰাই কৰি ল'ম। তাতে দি দিম এতিয়া মই হালধিখিনি দিয়াৰ পিছত ধুনীয়াকৈ মই এইখিনি মিক্স কৰি ল'ম। আৰু ইয়াত এতিয়া দি দিম মই খুন্দি লোৱা আদা নহৰু পেষ্ট আৰু অকণমান মছলা, সকলোখিনি দি ভালকৈ লৰোৱাৰ পাছতে ইয়াতে মই দি দিম পিচি লোৱা বিলাহীখিনি। আৰু বিলাহীখিনি দি মই কমেও 2 বা 3 মিনিটমান এইখিনি মানে ফ্ৰাই হ'বলৈ এৰি দিম। অকণমান পানী দি দিম ইয়াৰ পৰা যাতে তেলখিনি বিৰিঙে। আৰু চাওক কি ধুনীয়াকৈ তেলখিনি বিৰিঙিব ধৰিছে, মানে এইখিনি অলম'ষ্ট হৈ গৈছে। ইয়াত এতিয়া মই এড কৰি দিম আলু আৰু বুটখিনি। সকলোখিনি এড কৰি এতিয়া ধুনীয়াকৈ লৰাই ল'ম। লৰোৱাৰ পাছতে ইয়াত মই লাহে লাহে পানী অলপ এড কৰি দিম। মানে মটৰখিনি আৰু আলুখিনি অলম'ষ্ট বইল কৰি থোৱা আছিলে, সেইকাৰণে বেছি সিজিব নালাগে। আলুখিনি মানে ভাঙি দিম অকণমান, তাৰপিছত আৰু পানীখিনি কমিলে হৈ গ'ল। এয়া দেখিবলৈ পাইছেনে, ইয়াতে মই এতিয়া পনীৰখিনিও দি দিলোঁ। আৰু আমাৰ মটৰ পনীৰ ৰেডি হৈ গৈছে। ওপৰৰ পৰা অকণমান ধনিয়া এড কৰিলোঁ, আৰু খাবলৈ বহুতেই ভাল হৈছিলে। খাব নোৱাৰোঁ যদিও অলপ হ'লেও টেষ্ট কৰিছোঁ, বহুত ভাল লাগিলে। বাই।